এই যে কেতিয়াবা কোনোবাই কাৰোবাক মিছ কৰিছোঁ বুলি ষ্টেটাছ দিয়ে, তাকে দেখি আমি কওঁ আমাক মিছ নকৰা নেকি বুলি, আৰু তেতিয়া তেওঁ আমাৰ ফটো ষ্টেটাছ দি মিছ ইউ বুলি দিয়ে, আৰু আমিও তেওঁ সঁচাকৈ আমাক মিছ কৰিছে বুলি ভাবি সেইটো ষ্টেটাছ স্ক্ৰীনশ্বট মাৰি আমাৰ ষ্টেটাছত দিওঁ আৰু লিখোঁ মিছ ইউ টু বুলি। কিন্তু আচলতে কি জানেনে, কাৰোবাক মনত পেলোৱা বা মিছ কৰা বুলি ক'লে অকল তেওঁৰ ফটো ষ্টেটাছত দিয়াটোকে নুবুজায়। যদি আপুনি কাৰোবাক সঁচাকৈ মিছ কৰে, তেনেহ'লে হেজাৰ ব্যস্ততাৰ মাজতো তেওঁলৈ এটা ফোন অথবা মেছেজ কৰি তেওঁৰ খবৰ ল'ব, তেওঁৰ লগত সুখ দুখৰ কথা পাতিব। বেছি সময় নহ'লেও আপোনাৰ ব্যস্ত সময়ৰ মাজৰ পৰা 5 মিনিট সময় উলিয়াব আপুনি মিছ কৰা ব্যক্তিজনৰ বাবে। চাবচোন, আপুনি মিছ ইউ বুলি ষ্টেটাছ লগোৱা ব্যক্তিজনতকৈ ফোন অথবা মেছেজ কৰি খবৰ লোৱাজনৰ বাবে আপুনি বেছি প্ৰিয় হৈ পৰিব।